তো আপোনালোকে দেখিছে মই এমব্ৰইডাৰীটো কাটি লৈছোঁ এনেকৈ পিচটো আৰু তাৰ সমানকৈ 3 পিচ আকৌ প্লেইন ব্লেক কাপোৰ কাটি লোৱা হৈছে দেখিছে আৰু 3 পিচ বক্ৰম মই গোলকে কাটি লৈছোঁ যেটো সাইজত এমব্ৰইডাৰীটো কৰিছোঁ সেই সেম সাইজত বক্ৰম 3 পিচ কটা হৈছে 3 পিচ লৈছোঁ যাতে অকমান মোটা হয় দেখিবলৈ ভাল হয় তাৰ কাৰণে এতিয়া মই প্লেইন ব্লেক পিচ এমব্ৰইডাৰী কৰা কাপোৰটোৰ পিছৰ তলত যেনেকৈ লগাইছোঁ তেনেকৈ লগাম তাৰ পিছত বক্ৰম পিচ লগাই মই আইৰন কৰি লম আৰু সেম বেক সাইডতো তেনেকৈ 2 পিচ লগাইছোঁ বক্ৰম আৰু বেক সাইডৰ কাপোৰটো লগাই পেলাই মই আইৰন কৰি লম এতিয়া দেখিছে মোৰ আইৰন কৰা হৈ গৈছে এনেকৈ আৰু এটা মই বেজি সূতা লৈছোঁ বেজি সূতাৰে তাক বক্ৰমটো পৰা অকমান আঁতৰত মই সিলাই কৰা আৰম্ভ
আপোনালোকে দেখিছে মোৰ একফালে ফিটাডাল লগোৱা হৈ গৈছে আৰু ফিটাডালৰ দীঘল প্ৰায় 25 ইঞ্চি লৈছোঁ আৰু দুইফালে দুটা মণি মই লগাই লৈছোঁ। আৰু তাৰপিছত এই দেখিছে মই যেতিয়া চিলাই কৰি গৈছিলোঁ মাজতে অকণমান খালী জেগা এৰিছিলোঁ য'ত মই পেঞ্চিলেৰে মাৰ্ক কৰি দিছিলোঁ। সেই জেগাখিনিতে মই পেঞ্চিলেৰে বেজীৰে ফিটাডাল বেজীৰ সহায়ত মই ফিটাডাল ভিতৰলৈ ভৰাই দিছোঁ। তাৰপিছত তাৰ ওপৰত আকৌ খুলি নোযোৱাকৈ চিলাই কৰি দিম। দেখিছে ভালকৈ চিলাই কৰি দিব যাতে চিলাইটো খুলি নাযায়। এতিয়া চিলাই কৰা হৈ গৈছে।